মিনি ব্লগলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ দেউল উৎসৱলৈ, অৰ্থাৎ প্ৰতি বছৰে বহাগ মাহৰ 11 তাৰিখে আমাৰ ওচৰতে থকা হামিকুছি বুঢ়াগোহাঁই শিৱ মন্দিৰ প্ৰাংগণত দেউল উৎসৱ অনুষ্ঠিত কৰা হয়। এই দেউল উৎসৱ অৱশ্যে আমাৰ দৰং আৰু ওদালগুৰি জিলাতহে অনুষ্ঠিত হয়। শোণিতপুৰত হয় যদিও মই বৰ বিশেষ নাজানো। যদি কোনোবা শোণিতপুৰ জিলাৰ আমাৰ ভিডিঅ' চোৱা মানুহ আছে তেন্তে আপোনালোকে কমেণ্ট কৰিব, কাৰণ দেউল উৎসৱ মূলতে দৰং জিলাতেই অনুষ্ঠিত হৈছিল আৰু আমাৰ যিহেতু ওদালগুৰি জিলা অবিভক্ত দৰং জিলাৰে এক অংশ আছিল, সেয়েহে আমাৰ ওদালগুৰিতো গোটেই বহাগ মাহতেই ঠায়ে ঠায়ে দেউল উৎসৱ অনুষ্ঠিত কৰা হয়। আৰু এয়া চাওকচোন আপোনালোকে কিমান শৰাই আগবঢ়াই দিয়া হৈছে ইয়াতে। আৰু আমিও মন্দিৰৰ সোমাই ধূপ জ্বলাই সেৱা লৈ আহিলোঁ যাতে বছৰটো ভালে ভালে যায়। আমাৰো শৰাই লৈ অনা হৈছে, মায়ে সোনকালে আহিলে আগতে আৰু মায়ে শৰাই ভাগ দি গ'ল। আমি এতিয়া আহিছোঁ, মাইনাক থৈ আহিছোঁ ঘৰত আৰু এনেদৰেই মাহ প্ৰসাদ খাই আমিও ঘৰলৈ উভতি